Hello everyone, welcome to my YouTube channel Assamese Online Tuition ZH. এই ভিডিঅ'টোৰ জৰিয়তে আজি তোমালোকলৈ লৈ আহিছো নেৰেশ্যনৰ এক্সক্লেমেটৰী সেন্টেন্সৰ বিষয়ে। সেয়েহে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিবা, লগতে তোমালোকৰ বন্ধু-বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা আৰু এনে ধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক সাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'বা। এই ভিডিঅ'টো নেৰেশ্যনৰ 4 নম্বৰ ভিডিঅ' হয় আৰু এই ভিডিঅ'টোৰ জৰিয়তে আমি শিকিম এক্সক্লেমেটৰী সেন্টেন্সৰ বিষয়ে, অৰ্থাৎ বিস্ময়সূচক বাক্যৰ বিষয়ে। যদি উদ্ধকমাৰ ভিতৰত হাৰ্ৰাস শব্দটো দিয়া থাকে তেন্তে সেইটোৰ সলনি এক্সক্লেমেট উইথ জয় বহুৱাব লাগে, আৰু যদি আলাস শব্দটো দিয়া থাকে তেন্তে এক্সক্লেমেট উইথ সৰো ব্যৱহাৰ কৰিব লাগে। আৰু কমাশুদ্ধকমাৰ ঠাইত অৰ্থাৎ কম্বাইন ৱৰ্ড হিচাপে ডেট ব্যৱহাৰ হয় আৰু বাক্যটো টেন্সৰো পৰিৱৰ্তন হয়। যেনে প্ৰনাউনটো চেঞ্জ হ'ব, লগতে বি ভাৰ্বসমূহ চেঞ্জ হয়। আমি ইয়াৰ এটা উদাহৰণ লৈছো, দা বয় ছেইড হাৰ্ৰাহ আই হেভ পাছড। এই নেৰেশ্যনত কমাশুদ্ধকমাৰ ভিতৰত থকা বাক্যশাৰী প্ৰথমতে হাৰ্ৰাহ আছে, সেয়েহে ছেইডৰ ঠাইত এক্সক্লেমেট উইথ জয় ব্যৱহাৰ কৰিব লাগিব, আৰু আই আছে, আই প্ৰনাউন চেঞ্জ কৰিব লাগিব। লগতে বি ভাৰ্ব আছে হেভ যদি থাকে তেন্তে হেড বহুৱাব লাগে আৰু বাকীখিনি একেই লিখিব লাগে। ইয়াত হ'ব দা বয় এক্সক্লেমেট উইথ জয় ডেট হি হেড পাছড। ইয়াৰ পিছৰ বাক্যটো লৈছো, দা অল্ড মেন ছেইড আলাছ আই এম আনডন। ইয়াত ঠিক তেনেদৰেই কমাশুদ্ধকমাৰ ভিতৰত থকা বাক্যশাৰী প্ৰথমতে আলাছ ৱৰ্ডটো আছে, সেয়েহে ছেইডৰ ঠাইত এক্সক্লেমেট উইথ সৰো ব্যৱহাৰ হ'ব। লগতে কমাশুদ্ধকমা আৰু আলাছৰ ঠাইত ডেট ব্যৱহাৰ কৰিব লাগিব। ইয়াৰ পিছত প্ৰনাউনটো চেঞ্জ হ'ব, আই আছে, আই থাকিলে হি বা চি হয়। ইয়াত যিহেতু মেইন আছে গতিকে হি হ'ব। ইয়াৰ পিছত বি ভাৰ্বটো চেঞ্জ কৰিব লাগিব, এম আছে, এম থাকিলে ৱাজ দিব লাগিব, তাৰপিছত আনডন বহুৱাব লাগে। ইয়াত হ'ব দা অল্ড মেন এক্সক্লেমেট উইথ সৰো ডেট হি ৱাজ আনডন। ইয়াৰ পিছৰ বাক্যশাৰী হৈছে, দা বয় ছেইড হাউ বিউটিফুল দা ফ্লাৱাৰ ইজ। ইয়াত কিন্তু কমাশুদ্ধকমাৰ ভিতৰত হাৰ্ৰাহ বা আলাছ ৱৰ্ডটো নাই, কিন্তু এই বাক্যশাৰীৰ শেষত এক্সক্লেমেটৰী সেন্টেন্সৰ চিম্বল আছে, সেয়েহে আমি এই বাক্যশাৰীক এক্সক্লেমেটৰী সেন্টেন্স বুলি ভাবিব লাগিব। যদি এনে নেৰেশ্যন থাকে তেনে ক্ষেত্ৰত ছেইডৰ ঠাইত এক্সক্লেমেট উইথ ৱণ্ডাৰ বহুৱাব লাগে, তাৰপিছত কমাশুদ্ধকমাৰ ঠাইত ডেট বহুৱাব লাগে। বি ভাৰ্বটো চেঞ্জ কৰিব লাগে, ইজ আছে গতিকে ৱাজ হ'ব, তাৰপিছত ভেৰি বিউটিফুল বহুৱাব লাগে। ইয়াত হ'ব দা বয় এক্সক্লেমেট উইথ ৱণ্ডাৰ ডেট দা ফ্লাৱাৰ ৱাজ ভেৰি বিউটিফুল। ইয়াত কিন্তু এটা কথা মন কৰিবলগীয়া হৈছে যে এক্সক্লেমেট উইথ সৰো বা এক্সক্লেমেট উইথ জয় কিয় ব্যৱহাৰ নহ'ল। যিহেতু এই নেৰেশ্যনৰ কমাশুদ্ধকমাৰ ভিতৰত থকা বাক্যশাৰী প্ৰথমতে হাৰ্ৰাহ বা আলাছ ৱৰ্ডটো নাই বাবে ইয়াত ছেইডৰ ঠাইত এক্সক্লেমেট উইথ ৱণ্ডাৰ ব্যৱহাৰ হৈছে আৰু কমাশুদ্ধকমা তথা হাউৰ ঠাইত ডেট ব্যৱহাৰ কৰা হৈছে। আমি ইয়াৰ পিছৰ বাক্য এটা লৈছো, দ্য গাৰ্ল ছেইড হোৱাট এ ফেট মেন হি ইজ। ঠিক তেনেদৰে এই নেৰেশ্যনতো এই কমাশুদ্ধকমাৰ ভিতৰত থকা বাক্যশাৰী বিস্ময়সূচক হয়, যে সেয়েহে ইয়াতো ছেইডৰ ঠাইত এক্সক্লেমেট উইথ ৱণ্ডাৰ বহুৱাব লাগিব। লগতে কমাশুদ্ধকমা তথা হোৱাটৰ ঠাইত ডেট বহুৱাব লাগিব। ইয়াৰ পিছত যে প্ৰনাউনটো চেঞ্জ হ'ব, তাৰপিছত বি ভাৰ্বটো চেঞ্জ কৰি বাকীখিনি একেই লিখিব লাগিব। ইয়াত হ'ব দা গাৰ্ল এক্সক্লেমেট উইথ ৱণ্ডাৰ ডেট হি ৱাজ এ ভেৰি ফেট মেন। নেৰেশ্যনৰ 5 নম্বৰ চেণ্টেন্সটো হৈছে অপটেটিভ চেণ্টেন্স। যদি বাক্যটো মেইৰে আৰম্ভ হয় তেন্তে ছেইডটোৰ সলনি উইষ্ট বা
ভগৱানৰ উল্লেখ যদি থাকে তেন্তে saidৰ ঠাইত prayed ব্যৱহাৰ কৰিব লাগে। আৰু কমা শুদ্ধ কমাৰ ঠাইত অৰ্থাৎ কম্বাইন ৱৰ্ড হিচাপে that ব্যৱহাৰ কৰিব লাগে আৰু mayৰ সলনি might লিখিব লাগে। যেনে the old man said to me, may you be happy। এই নেৰেশ্যনত হ'ব the old man wished that I might be happy। ইয়াত যিহেতু কমা শুদ্ধ কমাৰ ভিতৰৰ চেণ্টেন্স শাৰী মেইলৈ আৰম্ভ হৈছে, আমি বুজিব পাৰিলোঁ যে এই নেৰেশ্যন অক্টেটিভ চেণ্টেন্স হয়। সেয়েহে saidটোৰ ঠাইত wished ব্যৱহাৰ হৈছে আৰু কমা শুদ্ধ কমাৰ ঠাইত that বহুৱাই ইয়াৰ পিছত বিভাৰ্ব হিচাপে may আছে, গতিকে might ব্যৱহাৰ কৰা হৈছে। ইয়াৰ পিছত প্ৰনাউনটো চেঞ্জ কৰা হৈছে, ইউৰ ঠাইত I, ইয়াৰ পিছত be happy লিখা হৈছে। My father said to me, may God bless you। এই নেৰেশ্যনত কমা শুদ্ধ কমাৰ ভিতৰৰ বাক্য শাৰী প্ৰথমতে may আছে, ইয়াৰ পিছত গডৰ কথা উল্লেখ আছে। গড মানে হ'ল ভগৱান। সেয়েহে এনে বাক্যৰ ক্ষেত্ৰত saidটোৰ ঠাইত prayed ব্যৱহাৰ হ'ব আৰু কমা শুদ্ধ কমাৰ ঠাইত that বহুৱাব লাগিব। তাৰ পিছত গড লিখি mayটো might কৰিব লাগে, bless লিখি আৰু প্ৰনাউনটো চেঞ্জ কৰিব লাগে। ইয়াত হ'ব my father prayed that God might bless me। বন্ধু বান্ধৱীসকল, এয়াই আছিল নেৰেশ্যনৰ এক্সক্লেমেটৰী চেণ্টেন্স আৰু অপটেটিভ চেণ্টেন্সৰ বিষয়ে। যদি ভিডিঅ'টো চাই ভাল পালা, লাইক কৰিবা, লগতে তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা আৰু এনেধৰণৰ ভিডিঅ'সমূহ নিয়মীয়াকৈ পাই থাকিবলৈ মোৰ এই চেনেলটোক ছাবস্ক্ৰাইব কৰি লৈ কাষতে থকা বেল আইকনটো টিপি ল'বা। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।